Hello everyone, welcome back to my YouTube channel Devansar Tutorial. Devansar Tutorial YouTube channel to লৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি মই আৰম্ভ কৰিবলৈ লৈছো HCF LCM যেটো নেকি যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত আহিবই ইয়াৰ পৰা কোৱেশ্চন থাকিবই গতিকে আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰি শেষলৈকে চাব আৰু যিসকলে চেনেলটোত নতুন অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব লগতে বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিব তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু আজি আমাৰ টপিক হৈছে HCF LCM তো HCF and LCM so HCF মানে কি what is HCF HCF মানে হচ্ছে highest common factor highest common factor HCF মানে কি highest common factor কেনেকৈ উলাব পাৰি আমি HCF এটো আমি পিছত আহিম এতে ইয়াৰ মিনিংটো আমি বুজিলো highest common factor মানে কি highest মানে আটাইতকৈ ডাঙৰ আটাইতকৈ ডাঙৰ কমন মানে মিল থকা ফ্যাক্টৰ মানে উৎপাদক আটাইতকৈ ডাঙৰ মিল থকা উৎপাদক এটো কোৱা হয় কি HCF আটাইতকৈ ডাঙৰ মিল থকা উৎপাদক এটা চাওক আমি দুটা সংখ্যা লৈছো সাপোজ মই 12 লৈছো আৰু 18 লৈছো এই সংখ্যা দুটা লৈছো এই সংখ্যা দুটাৰ HCF কি হ'ব এটো আমি চাম যে এই সংখ্যা দুটাৰ HCF আমি কেনেকৈ উলাম কেনেকৈ বিচাৰিম যে ইহতৰ আমি ফ্যাক্টৰ বিলাক লিখিম যেনেকৈ 12 ৰ ফ্যাক্টৰ বিলাক কি কি 12 * 1 মানে 12 * 1 12 পূৰণ 1 সমান সমান 12 6 পূৰণ 2 সমান সমান 12 হয় 4 পূৰণ 3 সমান সমান 12 হয় তো আৰু কিন্তু বেলেগ সংখ্যা পূৰণ কৰি 12 নহয় 12 পূৰণ 1 12 হয় 6 পূৰণ 2 12 হয় 4 পূৰণ 3 12 হয় 3 পূৰণ 4 12 হয় তো লিখাই হল তার মানে 12 ৰ উৎপাদকবৰ হল 12 ৰ উৎপাদকবৰ হল 12 ৰ উৎপাদকবৰ হল 1 2 ইফালৰ পৰা ইফালৰ বিলাক আমি যদি চাও 1 2 3 4 6 আৰু 12 একেটা হৈছে 12 ৰ উৎপাদক এতিয়া যদি আমি এনেকৈ 18 ৰ উৎপাদক বিলাক চাও কি হ'ব আমি এনেকৈ লিখব 1 পূৰণ 18 সমান সমান 18 2 পূৰণ 9 সমান সমান 18 3 পূৰণ 6 সমান সমান 18 আৰু কিন্তু বেলেগ কোনো সংখ্যা পূৰণ কৰি 18 নহয় তাৰ মানে 18 ৰ উৎপাদকবোৰ কি হ'ব 18 ৰ উৎপাদকবোৰ হল 1 2 3 6 9 18 1 2 3 6 9 18 এইবিলাক হৈছে আমাৰ 18 উৎপাদক তো এতিয়া আমাৰ HCF বুলি কৈছে HCF মানে মই কি লিখিছো আটাইতকৈ ডাঙৰ মিল থকা উৎপাদক ইয়াত চাওক এটোও মিল আছে এটোও মিল আছে উৎপাদক এটোও মিল আছে এটোও মিল আছে আৰু কিন্তু বেলেগ কোনো মিল থকা উৎপাদক নাই তো ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ মিল কি আছে এটোও মিল থকা উৎপাদক এটোও মিল থকা উৎপাদক এটোও মিল থকা উৎপাদক এটোও মিল থকা উৎপাদক কিন্তু আটাইতকৈ ডাঙৰ মিল কোনটো এইটো গতিকে সেই কাৰণে আমি কম যে 12 আৰু 18 ৰ HCF কি হ'ব সো 12 আৰু 18 ৰ HCF সমান সমান কিমান হ'ব 6 12 আৰু 18 ৰ HCF কি হ'ব 6 আশা কৰো আপোনালোকে বুজিব পাৰিছে HCF বস্তুটো কি এতিয়া আমাৰ HCF উলোৱা নিয়ম আৰু বেলেগ বেলেগ আছে যেনেকুৱা আমি সৰু কালৰ পৰা পাই আহিছো এনেকৈ আমি উলাব পাৰো HCF যেনেকৈ 12 ক আমি এনেকৈ ভাঙিলো 2 ৰে দিলো 6 বাৰ গল আকৌ 2 ৰে দিলো 3 হল গতিকে 12 সমান সমান আমি লিখিম 2 পূৰণ 3 এনেকৈ আমি 18 ক ভাঙিম 2 ৰে দিলো 9 হল আকৌ 3 ৰে দিলো 3 হল সো 18 সমান সমান আমি কি লিখিম 3 18 সমান সমান আমি লিখিম 2 পূৰণ 3 আৰু দুটাত আমি 1 লগাই দিব পাৰো এটা এক্সট্ৰা
যিকোনো সংখ্যাৰ লগত 1 থাকে 1 যিকোনো সংখ্যাৰ উৎপাদক হয় লগাই দিব পাৰে তো এতিয়া আমাৰ এইচ চেপ কি হ'ব এইচ চেপ মানে হৈছে কি মিল থকা বিলাক আমি খালি ল'ব লাগিব তো ইয়াত মিল থকা কি আছে প্ৰথমতে 1 আছে 1 লিখিম 3 আছে 3 টো লিখিম দুটা 3 এটা 3 দুটা 2 এটা 2 গতিকে আমি আলটিমেটলি কি পাম 6 পাম এনেকৈ আমি এইচ চেপ উলাব পাৰো কিন্তু এনেকৈ উলালে এইচ চেপটো আমি বুজিব নোৱাৰো যেনেকৈ ডেফিনেশন হিচাপত ভালকে বুজিব লাগে হেনেকৈ বুজিব পৰা না যায় সেই কাৰণে আমি এনেকৈ যদি আমি মানে বুজাৰ কাৰণে যদি আমি এনেকৈ লিখো যে 12 ৰ উৎপাদকবোৰ এনেকৈ লিখিছো 18 ৰ উৎপাদকবোৰ এনেকৈ উলাইছো এতিয়া 12 আৰু 18 ৰ এইচ চেপ কি হ'ব অৰ্থাৎ হাইয়েস্ট কমন ফ্যাক্টৰ মানে আটাইতকৈ ডাঙৰ মিল থকা উৎপাদকটো হৈছে কি 6 গতিকে এইটোই হৈছে আমাৰ উৎপাদক আশা কৰো আপোনালোকে এইচ চেপটো বুজিব পাৰিছে এইচ চেপ মানে হৈছে কি যে এনেকুৱা এটা সংখ্যা যিটোৰ আমি এইচ চেপ বলাম এনেকুৱা এটা আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাৰে সেই দুটা সংখ্যাক একেলগে হৰণ যায় তাতকে আৰু কোনো ডাঙৰ সংখ্যা নাই যিটো সংখ্যাৰে সেই সংখ্যা দুটাক একেলগে হৰণ যায় অৰ্থাৎ ইয়াতে আমি 12 আৰু 18 লিখিছো 12 আৰু 18 ৰ আটাইতকৈ ডাঙৰ হৰণ যাব পৰা সংখ্যাটো 12 আৰু 18 ক একেলগে হৰণ যাব পৰা সংখ্যাটোই হৈছে আমাৰ এইচ চেপ অৰ্থাৎ সেই সংখ্যাটো হৈছে 6 6তকৈ কোনো ডাঙৰ সংখ্যা নাই যিটোৰে নেকি এই দুটাক একেলগে হৰণ যায় তো ক্লিয়াৰ আপোনালোকে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব তো আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিছো দেখা হ'ব পৰৱৰ্তী ভিডিওত থ্যাংক ইউ